Namaskar, welcome to Assam Study Hub. In this video, today we will be going to discuss about the list of national parks in Assam. আজি এই ভিডিওটোত আমি অসমৰ এই যিমান কেইটা ন্যাশনাল পাৰ্ক আছে সেই পাৰ্ক কেইখনৰ বিষয়ে বিতংকৈ ডিসকাস কৰিম। তো বলক ভিডিওটো আৰম্ভ কৰো। আমাৰ আটাইতকৈ অসমৰ ক'ব গ'লে আটাইতকৈ পপুলাৰ আৰু প্ৰথম যেটো নেকি ন্যাশনাল পার্ক এটো হইছে কাজিৰঙা ন্যাশনাল পার্ক। এই কাজিৰঙা ন্যাশনাল পার্কটো অসমৰ সৰ্বপ্ৰথম ন্যাশনাল পার্ক বুলি আমি ক'ব পাৰো। সো আহক আমি কাজিৰঙা ন্যাশনাল পার্কৰ বিষয়ে অলপ বিতংকে জানি লও। এই কাজিৰঙা ন্যাশনাল পার্কৰ যেটো এৰিয়া এটো 858.98 কিলোমিটাৰ স্কয়াৰ। ইয়াতে এটা ডাউট আছে কতবা কোনোবা ঠাইত মই চাইছো যে ইয়াতে 340 স্কয়াৰ কিলোমিটাৰ বুলিও মেনশন কৰা আছে। যদিহে আপোনালোকে এটো এক্সাক্ট ভ্যালুটো গম পায়, এক্সাক্ট মাটিকালি বা এৰিয়াটো গম পায়, তেতিয়া প্লিজ কমেন্টত জনাব। এইটো লোকেশন কো এই কাজিৰঙা ন্যাশনাল পাৰ্কটো আছে গোলাঘাটত, নগাঁও আৰু কিছুমান শোণিতপুৰ ডিস্ট্ৰিক্টৰ। তো গোলাঘাট ডিস্ট্ৰিক্ট, নগাঁও ডিস্ট্ৰিক্ট আৰু শোণিতপুৰ ডিস্ট্ৰিক্ট এই তিনিওটা ডিস্ট্ৰিক্টৰ অলপকে ঠাই আগুৰি এই কাজিৰঙা ন্যাশনাল পাৰ্কখন আছে। ইয়াতে কি এনিমেল পাওয়া যায়, এনিমেল ফাউন্ড ইয়াতে আমি মেইন এনিমেল ক'ব গ'লে ওয়ান হর্ন রাইনোসরাস পাও। এই ওয়ান হর্ন রাইনোসরাস দ্যাট ইজ আমি অসমীয়াত ক'ব গ'লে এশিঙীয়া গড়। এই এশিঙীয়া গড় এছিয়াৰ অকল কাজিৰঙাতেই পোৱা যায়। ইয়াৰ কাজিৰঙাৰ বাহিৰে আমি পবিতৰা অভয়াৰণ্যত অলপমান পাও। ওকে, তাতে আমি অলপ দেখিবলৈ পাও, কিন্তু গোটেই আমি যদি এছিয়াত চাও, গোটেই এছিয়াত আমাৰ এই অসমতে আৰু অসমৰ কাজিৰঙা ন্যাশনাল পাৰ্কতে এই ওয়ান হর্ন রাইনোসরাস ঘনত্বটো বেছি হয়। তো এই ওয়ান হর্ন রাইনোসরাসটো চাব কাৰণে দেশ বিদেশৰ পৰা বহুতো পৰ্যটক আহে। আৰু এই পৰ্যটক আহাৰ কাৰণে কি হয়, আমাৰ যেটো কি গভৰ্নমেন্টৰ আছে, আসাম গভৰ্নমেন্ট হোক বা ইন্ডিয়ান গভৰ্নমেন্ট হোক, তেওঁলোকৰ বহুতো পইচা আৰ্ন হয়। তো এই কাৰণে আমাৰ গভৰ্নমেন্ট যে আছে, গভৰ্নমেন্টে এই এনেকুৱা ধৰণৰ পাৰ্কবোৰ, ন্যাশনাল পাৰ্কবোৰ ওপৰত বেছিকে গুৰুত্ব দিছে। এইবোৰৰ যে মানে আমি আগত দেখিবলৈ পাইছিলো যে বহুত হান্টিং কৰা হৈছিল, ডাইনোসৰাছবোৰ বহুত হান্টিং কৰা হৈছিল আৰু বিভিন্ন প্ৰাণীবোৰো হান্টিং কৰা হৈছিল। তো এই এনেকুৱা ঠাইবোৰ যাতে এটা সেফ থাকে, এই সেফটিৰ কাৰণে, সেফটি মেজাৰমেন্টৰ কাৰণে ইহঁতক ন্যাশনাল পাৰ্ক বুলি তেওঁলোকক এটা ৰেষ্ট্ৰিকশন এৰিয়া বনাই দিয়া হৈছে, যতে বন্যপ্ৰাণী আৰু কিছুমান মূল্যৱান গছ-গছলিও তাতে এটা সীমানাৰ ভিতৰত ৰখা হৈছে, যাতে নেকি বেলেগে তাতে কোনো ক্ষয়ক্ষতি কৰিব নোৱাৰে। তো ইয়াতে এনিমেলবোৰ কি পোৱা যায় চাও আহক। ওয়ান হর্ন রাইনোসরাস, এলিফেন্ট, লিওপার্ড, wild bear, wild Asiatic water buffalo and eastern swamp deer. Significant population of large herbivores include gaur and samba. Small herbivores include the Indian muntjac wild bear. তো আমি এইবোৰ ইয়াতে দেখিবলৈ পাওঁ। আপোনালোকে এটো স্ক্ৰিনশ্বট লৈ ল'ব পাৰে। ওকে, নেক্সট। সো আৰু জানো আহক, ইয়াতে কৈছে যে ইন 10th November 1916 it was declared as game century. এই 10 ডিসেম্বৰ 1916 এইটো এটা গেম সেঞ্চুৰী বুলি ডিক্লেয়াৰ কৰা হৈছিল, যেতিয়া নেকি ব্ৰিটিছে আমাৰ ইণ্ডিয়াক শাসন কৰি আছিল। ইয়াৰ পিছত কি হয়, 11 ফেব্ৰুৱাৰীত 1974 এটোক ন্যাশনাল পাৰ্ক বুলি ঘোষণা কৰি দিয়া হৈছিল। ইয়াৰ পিছত এই ঠাইখিনিক আৰু ৰেষ্ট্ৰিকশন বঢ়াবলৈ, কিয়নো মই আগতে কৈছো যে ওয়ান হর্ন রাইনোসরাস যেটো আছে এটো এছিয়াৰ ই কাজিৰঙাতে পোৱা যায়। তো এই কাৰণে এই ঠাইখিনি ৰেষ্ট্ৰিকশন বঢ়াবলৈ ইয়াক ওয়ার্ল্ড হেৰিটেজ সাইট বুলি ঘোষণা কৰি দিয়া হয়, বা এই ঠাইখনক আৰু মানে ৰেষ্ট্ৰিক্ট কৰি দিয়া হয়, যাতে নেকি ইয়াতে দেশ বিদেশৰ মানুহে এই ঠাইখিনিৰ বিষয়ে জানিব পাৰে আৰু তাতে ভিজিট কৰিব আহিব পাৰে। তো কাজিৰঙা ন্যাশনাল পাৰ্ক declared as World Heritage Site by UNESCO in 1985. 1985 এইটো ইউনেস্কোৰ আন্ডাৰত ঘোষণা কৰি দিয়া হয়। আৰু আগষ্ট 3, 2007 কাজিৰঙা comes under the টাইগাৰ প্ৰজেক্ট। আমাৰ অসমত দেখা গৈছে যে টাইগাৰৰ পৰিমাণ দিনে দিনে কমি আছে। তো এই পৰিমাণটো আমাৰ প্ৰিজাৰ্ভ কৰিবলৈ কিছুমান এৰিয়াক প্ৰজেক্টৰ আন্ডাৰত আনা হৈছে।
তো ইয়াতে কাজিৰঙা নেশ্যনেল পাৰ্কখন আমাৰ টাইগাৰ প্ৰজেক্টৰ আন্ডাৰত লৈ অহা হৈছে কিয়নো ইয়াতে যাতে আমি যিখিনি টাইগাৰ আমাৰ অসমৰ অভয়াৰণ্যত দেখা পোৱা যায় সেইবোৰক আমি কিছু পৰিমাণে হ'লেও ৰেষ্ট্ৰিক্ট কৰিব পাৰিম ওকে সো মই লিখাবোৰ বুজাই দিছো যদি আপোনালোকে কোনোবা যদি স্ক্ৰীনশ্বট ল'ব খোজে তো লৈ ল'ব পাৰে ওকে সো নেক্সট আমাৰ যেটো কাজিৰঙা নেক্সট যেটো আমাৰ অভয়াৰণ্য হয় হেতু হৈছে মানস নেশ্যনেল পাৰ্ক আমাৰ ক'ব গ'লে আমাৰ যেটো নেকি কাজিৰঙা নেশ্যনেল পাৰ্কৰ পিছতে এই মানস নেশ্যনেল পাৰ্কটো এক্সিষ্টিং বুলি ধৰি লোৱা হৈছে ইয়াৰ এৰিয়া কিমান ইয়াৰ এৰিয়া হৈছে 500 কিলোমিটাৰ স্কয়াৰ লোকেশন ক'ত এইটো হৈছে আমাৰ চিৰাং আৰু বাক্সা ডিস্ট্ৰিক্টত পৰে ইয়াতে এনিমেল কি পোৱা যায় the park is known its rare and endangered epidemic wildlife such as Assam rough-tailed turtle hispid hare golden langur and pygmy hawk ইয়াতে এই কিখনে এনিমেলস পোৱা যায় in 1922 it was declared as a wildlife sanctuary এই 1922 কি কৰা হৈছিল এইটো মানস নেশ্যনেল পাৰ্কত এটা wildlife sanctuary ডিক্লেয়াৰ কৰি দিয়া হৈছিল তাৰ পিছত 1973 কি কৰা হয় এই 1973 ইয়াতে মানস নেশ্যনেলৰ যিখিনি আপোনাৰ টাইগাৰ বোৰ আছে ইহঁতক এটা ৰেষ্ট্ৰিকশন দিবৰ কাৰণে এইটো টাইগাৰ প্ৰজেক্টৰ আন্ডাৰত ৰিকগনাইজ কৰা হয় বা লৈ অহা হয় in 1985 কাজিৰঙাৰ লগতো এই মানৱ অভয়াৰণ্যকো ডিক্লেয়াৰ কৰা হয় it was declared as a world heritage site by UNESCO কাজিৰঙাৰ লগতো একে সময়তে এই আমাৰ এই মানৱ অভয়াৰণ্যকো world heritage site by UNESCO দ্বাৰা ঘোষণা কৰা হৈছিল in 1990 it was declared as national park আমাৰ মানস নেশ্যনেল পাৰ্কৰ বিষয়ে ইখিনি জানিলে হৈ গ'ল আৰু আগবাঢ়িছো নেক্সট নেশ্যনেল পাৰ্কলৈ এটো হৈছে নামেৰি নেশ্যনেল পাৰ্ক নামেৰি নেশ্যনেল পাৰ্কৰ এৰিয়া কিমান ইয়াতে এৰিয়া হৈছে 200 স্কয়াৰ কিলোমিটাৰ আৰু লোকেশন ক'ত এটো আমাৰ শোণিতপুৰ ডিস্ট্ৰিক্টত আছে ইয়াতে এনিমেল কি পোৱা যায় নামেৰি নেশ্যনেল পাৰ্ক provides habitat for Bengal tiger Indian leopard clouded leopard marbled cat leopard cat hawk deers sambar bhel gore buck deer wild bear sloth bear Himalayan black bear cap langur Indian giant squirrel the white-winged wood duck great pied hornbill ইয়াতে বিভিন্ন ধৰণৰ ভ্যাৰাইটি অফ এনিমেলস আমাৰ এই নামেৰি নেশ্যনেল পাৰ্কছত বহুত বেছি এই the white-winged duckটো যে আছে গম পাই নে এইটো আমাৰ অসমৰ এটা বিশিষ্ট আমি ডাক বুলি ক'ব পাৰো আৰু কি যেটো নেকি আমাৰ অসমতে বহুত ঘনত্ব ইয়াত দেখা যায় আৰু কি on 18 September 1985 it was set up as wildlife sanctuary মন কৰিব ইয়াতে বহুত কম্পিটিটিভ এক্সামত দেখা যায় যে এই ডেটবোৰ সুধি দিয়ে যে এই নেশ্যনেল পাৰ্কবোৰ কোনখন ডেটত এষ্টাব্লিশমেন্ট কৰা হৈছে তো মনত ৰাখিব 18 September 1985 এইখন নামেৰি নেশ্যনেল পাৰ্কত wildlife sanctuary লৈ উন্নীত কৰা হৈছিল তাৰ পিছত on 15 November 1998 it was converted into a national park তো ফাৰ্স্টত ইয়াতে কি দেখা গৈছে যে 1985 ত এটো wildlife sanctuary উন্নীত কৰা হৈছে তাৰ পিছত এটো ৰেষ্ট্ৰিকশন আৰু বঢ়াবৰ কাৰণে 15 November 1998 ত এটো নেশ্যনেল পাৰ্কৰ উন্নীত কৰা হৈছিল বা কনভাৰ্ট কৰা হৈছিল বুলি আমি ক'ব পাৰো নেক্সট পইণ্ট টু চাও আহক Nameri National Park was declared as Tiger Reserve in the year 1999 and 2000. আমি আগতে কাজিৰঙা চালো তাৰপিছত মানস চালো আৰু এই নামেৰিটো তেনেকুৱা টাইগাৰ ৰিজাৰ্ভৰ আন্ডাৰত আহে এইটো 1999 বা 2000 এৰ মাজতে কেতিয়াবা এইটো টাইগাৰ ৰিজাৰ্ভলৈ উন্নীত কৰা হৈছিল and it is the second tiger reserve of Assam after Manas টাইগাৰ ৰিজাৰ্ভ মানস টাইগাৰ ৰিজাৰ্ভ যেটো আছে আমাৰ বা মানস নেশ্যনেল পাৰ্ক যেটো আছে সেইটো টাইগাৰ ৰিজাৰ্ভৰ কাৰণে আমাৰ অসমৰ আটাইতকৈ ডাঙৰ হয় তাৰ পিছতে এই নামেৰি নেশ্যনেল পাৰ্কক সেকেন্ড টাইগাৰ ৰিজাৰ্ভ অফ আসাম বুলি গণ্য কৰা হয় ওকে তো আশা কৰো আপোনালোকে বুজি পাইছে আপোনালোকে এইখিনি ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে ওকে আগবাঢ়িছো নেক্সট টপিকটোলৈ বা নেক্সট যেটো নেকি আমাৰ নেশ্যনেল পাৰ্ক হেতু লৈ নেক্সট নেশ্যনেল পাৰ্কটোৰ নাম হৈছে ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক এটো এৰিয়া কিমান এটো এৰিয়া হৈছে 350 কিলোমিটাৰ স্কয়াৰ বা কিলোমিটাৰ স্কয়াৰ লোকেশন এটো ক'ত আছে এটো আছে আমাৰ ডিব্ৰুগড়ত আৰু তিনচুকীয়া ডিস্ট্ৰিক্টৰ মিলি কিছুমান
ঠাই আগুৰি আছে এনিমেল ফাউন্ড ইয়াতে কি এনিমেল পাওয়া যায় ফেৰাল হৰ্স দা ৰিয়াৰ হোৱাইট উইং উড ডাক বা দেওহাঁহ বুলি ক'ব পাৰো আমি দা পাৰ্ক ইজ also home to other rare creatures such as white buffalo, black bustard, parrot, parrotbill tiger, and capered langur. In 1995, it was declared as wildlife sanctuary. In 1995 এই ডিব্ৰু চৈখোৱা কি কৰা হৈছিল wildlife sanctuary declare কৰা হৈছিল আৰু তাৰে মাত্ৰ কেইবছৰ পিছতে on 9 March 1999 it was declared as national park ইয়াক national parkলৈ উন্নীত কৰা হৈছিল মই এবাৰ এই লিখাবোৰ গুচাই দিছো আপোনালোকে যদিহে চাই ইয়াতে এটা স্ক্ৰিনশ্বট লৈ ল'ব পাৰে ওকে আগবাঢ়িছো নেক্সট আমাৰ যেটো নেকি নাম্বাৰ 5 নেশনাল পাৰ্কটো হৈছে ওৰাং নেশনাল পাৰ্ক ইয়াক ৰাজীৱ গান্ধী ওৰাং নেশনাল পাৰ্ক বুলিও ক'ব পাৰো আগতে ইয়াৰ নাম ৰাজীৱ গান্ধী পাৰ্ক আছিল ৰাজীৱ গান্ধী নেশনাল পাৰ্ক আছিল পিছত ইয়াৰ নামটো অলপ সলনি কৰি ওৰাং নেশনাল পাৰ্ক বুলি থৈ দিয়া হৈছে তো এই নেশনাল পাৰ্কৰ এৰিয়া আটাইতকৈ ছুটি হয় ইয়াৰ এৰিয়া হৈছে 78.81 কিলোমিটাৰ স্কয়াৰ এটো কোত আছে এটো আমাৰ উদালগুৰি আৰু শোণিতপুৰ ডিস্ট্ৰিক্টৰ কিছুমান ঠাই আগুৰি আছে ইয়াতে এনিমেল কি পোৱা যায় এনিমেলস ফাউন্ড ইন্ডিয়ান ডাইনোসরাস পিগমি হক এশিয়ান এলিফেন্ট wild water buffalo and bengal tiger এই এনিমেলবোৰ ইয়াতে পোৱা যায় in 1985 it was declared as wildlife sanctuary 1985 ইয়াক wildlife sanctuary লৈ উন্নীত কৰা হৈছিল আৰু on 13 April 1999 it was declared as national park ইয়াতে কি কৈছে যে ইয়াতে 13 April 1999 কি কৰা হৈছে ইয়াক national park লৈ উন্নীত কৰা হৈছে আশা কৰিছো বুজি পাইছে ওকে আগবাঢ়িছো আগত নেক্সট আৰু যেটো নেকি আমাৰ ৰিসেন্ট ইনষ্টলমেন্ট বুলিও ক'ব পাৰো এটাৰ নাম হৈছে ৰাইমনা নেশনাল পাৰ্ক ইয়াৰ এৰিয়া হৈছে বা মাটিকালি হৈছে 422 কিলোমিটাৰ স্কয়াৰ এটো কোত আছে এটোৰ অৱস্থানটো কোত এটো আছে আমাৰ গোসাইগাঁও ডিস্ট্ৰিক্ট আৰু কোকৰাঝাৰ ডিস্ট্ৰিক্টৰ কিছুমান ঠাই আগুৰি আছে আমি এই ৰাইমনা নেশনাল পাৰ্কতো বহুতখিনি ভ্যাৰাইটি অফ নেশনাল এনিমেলস চাব পাৰো তো ইখিনি আপোনালোকে এবাৰ চাই ল'ব মই এটো আৰু পঢ়ি নিদিলো আগবাঢ়িছো আগলৈ it was declared a national park on 5th June 2021 এইটো 2023 চলি আছে আৰু ঠিক দুবছৰমান আগতে ইয়াক নেশনাল পাৰ্ক লৈ উন্নীত কৰা হৈছিল যেটো মনত ৰাখিব 5th June 2021 যেহেতু এটো কারেন্ট অ্যাফেয়ার্সৰ এটা টপিকস বুলি আমি ধৰিব পাৰো আৰু কি ওকে সো নেক্সট আৰু অসমৰ যে 7টা নেশনাল পাৰ্ক আছে তাৰে সপ্তমখন নেশনাল পাৰ্ক আৰু সপ্তমখন নেশনাল পাৰ্ক এৰ নাম কি এৰ নাম হৈছে দিহিং পাটকাই নেশনাল পাৰ্ক ইয়া মাটিকালি কিমান ইয়া মাটিকালি হৈছে 231.65 কিলোমিটাৰ স্কয়াৰ এটো কোত আছে এটো ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ কিছুমান ঠাই আগুৰি তাতে আছে ইয়াতে কি এনিমেল পোৱা যায় the species are slow loris Assamese macaque stamp tail macaque pigtail macaque monkey capered langur and hollow gibbon ইয়াতে এই কিখন মান এনিমেল আমি চাব পাৰো আৰু কি কৈছে দিহিং পাটকাই wildlife sanctuary was declared as দিহিং পাটকাই elephant reserve under project elephant যেনেকে project tiger আছে যে টাইগাৰক প্ৰটেকশন দিবৰ কাৰণে ইউজ কৰা হয় টাইগাৰ project কি তেনেকুৱা কি আছে তেনেকুৱা এলিফেন্ট প্ৰজেক্টটো আমাৰ গভৰ্নমেন্টে লঞ্চ কৰিছে ইয়াতে কি হয় ইয়াতে আমাৰ যে এলিফেন্ট বোৰ আছে যিবোৰ এন্ডেঞ্জাৰ্ড হৈ গৈ আছে হিয়তক এটা প্ৰটেকশন দিবৰ কাৰণে এলিফেন্ট প্ৰজেক্ট লঞ্চ কৰা হৈছে ইয়াৰ মানেটো হৈছে কিছুমান এনেকুৱা ঠাই বা এনেকুৱা নেশনাল পাৰ্ক চুজ কৰিছে যতে কিছুমান এলিফেন্ট বাহিৰৰ পৰা আনি ইয়াতে থৈ দিয়া হ'ব বা ব্ৰিডিং কৰোৱা হ'ব ওকে সো আৰু এটা কথা মন কৰিব it was declared a wildlife sanctuary on 13 June 2004 ইয়াক wildlife sanctuary উন্নীত কৰা হৈছিল আৰু on 9 January 2021 it was declared as national park 5th June ৰাইমনা নেশনাল পাৰ্কক কৰিছে আৰু 9th জুনত কি কৰিছে দিহিং পাটকায়ক আমাক দিহিং পাটকাই নেশনাল পাৰ্ক বুলি ঘোষণা কৰিছে এটো একদম আমি ক'ব পাৰো যে একদম লাগালাগি ভাবে হৈছে তো এটো কারেন্ট অ্যাফেয়ার্সৰ এটা অংশ হয় আর কি সো নেক্সট আৰু কেইটামান বিশেষ তথ্য ইয়াৰ লগতে আগবঢ়াব খুদিছো যে আমাৰ অসমত টোটাল নাম্বাৰ অফ নেশনাল পাৰ্কস ইজ 7 ইয়াতে অসমত 7টা নেশনাল পাৰ্কস আছে the number of wildlife sanctuaries are in Assam
is 20 অসমত 20টা ওয়াইল্ড লাইফ সেঞ্চুৰী আছে অসমত 5টা এলিফেন্ট ৰিজাৰ্ভ আছে অসমত 4টা টাইগাৰ ৰিজাৰ্ভ আছে টাইগাৰ ৰিজাৰ্ভ কি কাজিৰঙা মানাহ নামেৰি আৰু ওৰাং যিবোৰ আমি আগতে ডিসকাস কৰিছো অলৰেডি অসমত দুটা বায়োস্ফিয়াৰ ৰিজাৰ্ভ আছে সেই দুটা কি ডিব্ৰু চৈখোৱা আৰু মানাহ অসমত দুটা ওয়াইল্ড লাইফ অসমত দুটা World Heritage Site আছে by UNESCO, two World Heritage Sites by UNESCO, that is কাজিৰঙা আৰু মানাহ মই আকৌ এবাৰ কৈ দিছো চাব অসমত 7টা নেশনাল পাৰ্ক আছে 20টা ওয়াইল্ড লাইফ সেঞ্চুৰী আছে 5টা এলিফেন্ট ৰিজাৰ্ভ আছে 4টা টাইগাৰ ৰিজাৰ্ভ আছে 2টা বায়োস্ফিয়াৰ ৰিজাৰ্ভ আছে আৰু 2টা ইয়াতে কি কৈছে ওয়ার্ল্ড হেৰিটেজ সাইট আছে যদি অসমৰ ম্যাপ কৰি মন কৰা ইয়াতে চাব পাৰিব যে আমাৰ যে 7টা যে অসমৰ যে ন্যাশনাল পাৰ্ক আছে সেই ন্যাশনাল পাৰ্কবোৰৰ অৱস্থানবোৰ ইয়াতে ধুনীয়াকৈ কৈ দিছে ইয়াতে ৰাইমনা ইয়াতে মানাহ ইয়াতে ওৰাং ইয়াতে নামেৰি ইয়াতে কাজিৰঙা ইয়াতে ডিব্ৰু চৈখোৱা আৰু ইয়াতে দিহিং পাটকাই ওকে তো ইয়াতে ধুনীয়াকৈ আমি ম্যাপৰ দ্বাৰা এটা এজিউম বা আইডিয়া এটা পাই গলো যে আমাৰ অসমৰ যে 7টা যে ন্যাশনাল পাৰ্ক আছে এইটো অৱস্থানটো ক'ত হয় বা ক'ত হয় ওকে তো আশা কৰিছো ভিডিওটো আপোনাৰ কিবা লাভ হৈছে যদিহে ভাল পাইছে চেনেলটো সাবস্ক্ৰাইব কৰিব বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰিব আৰু বহুত কষ্ট লাগে এই ভিডিওবোৰ বনাব বহুত টাইমৰ প্ৰয়োজন হয় যদিহে আপোনালোকে সাপোৰ্ট কৰে তো আমি এনেকৈ ধুনীয়া ভিডিওবোৰ আৰু ধুনীয়াকৈ আগবঢ়াম তো আশা কৰিছো সাপোৰ্ট কৰিব আৰু আমাৰ যেটো ওয়েবসাইট আছে www.assamstudyhub.com ইয়াতে ভিজিট কৰিব ইয়াতে বহুতো লাগতিয়াল বস্তু দিয়া আছে আৰু আমাৰ এই ওয়েবসাইটত যেটো নেকি আমাৰ লিষ্ট অফ ন্যাশনাল পাৰ্কস অফ আসাম আছে ইয়াতে দিয়া আছে মই ডেসক্ৰিপচনতো লিংকটো দি দিম তাতে গৈ আপোনালোকে ধুনীয়াকৈ নোট ডাউন কৰি ল'ব পাৰে কপি ওকে আজি ইয়াতে সামৰিছো আকৌ দেখা হ'ব নেক্সট ভিডিঅ'ত